দোস্ত নমস্কাৰ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিলোঁ। আজি কথা পাতিম আমাৰ ভোটাৰ। আপোনাৰ ভোট যিটো ডিষ্ট্ৰিক্টত আছে সেইটো ডিষ্ট্ৰিক্টৰ পৰা অইন এটা ডিষ্ট্ৰিক্টলৈ ট্ৰেন্সফাৰ কৰা বা শিফটিং কৰা, তাৰপিছত আপুনি ষ্টেট ট্ৰেন্সফাৰ কৰা কেনেকৈ কৰিব লাগে, কেই নম্বৰ ফৰ্ম মানে ফিল আপ কৰিব লাগে, আজি সেই বিষয়ে কথা পাতিম। আপুনি ঘৰতে বহি কৰিব পাৰিব যদি আপোনাৰ ঘৰত লেপটপ বা কম্পিউটাৰ আছে। আপনি তাতেও বহি লেপটপ কম্পিউটাৰত কৰিব পাৰিব, আৰু যদি নাই আপুনি মোবাইলতে কৰিব পাৰিব। মোবাইলৰ ছিষ্টেমটো মই দেখাই দিম। মোবাইলত স্ক্ৰীনটো কম্পিউটাৰ নিচিনা কৰি ডেস্কটপ ছাইড কৰি আপুনি কৰিব পাৰিব। আপোনাৰ কাৰণে ভাল হ'ব। কেনেকৈ কৰিব সেই ভিডিঅ' চাবলৈ আমাৰ স্ক্ৰীনত যাব লাগিব, আৰু ভিডিঅ' লাইক শ্বেয়াৰ কৰিব। অইন কাৰোবাৰ যাতে আপোনাৰ এই ভিডিঅ' শ্বেয়াৰ কৰাত সহায় হয়, আমাৰো ভাল হ'ব আপোনাৰো ভাল, সেইকাৰণে সকলোৱে শ্বেয়াৰ কৰিব। বলক আমি কম্পিউটাৰলৈ যাওঁ। তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে আপোনালোকে যদি এটা গাঁৱৰ পৰা যদি আন এখন গাঁৱত যদি বসবাস কৰে, বা এটা চহৰৰ পৰা যদি আন এখন চহৰত যদি আপোনালোকে বসবাস কৰে, তেনে ক্ষেত্ৰত আপোনালোকে শ্বিফটিং বা আপোনাৰ ট্ৰেন্সফাৰ কেনেকৈ কৰিব আপোনাৰ ভোটাৰ আইডিখন। তো আপোনালোকে কিন্তু ভোটাৰ আইডিখন ট্ৰেন্সফাৰ কৰিব লাগিব যদি আপোনালোকে এটা ঠাইৰ পৰা যদি আন এখন ঠাইত যদি আপোনালোকে বসবাস কৰে। যিটো ঠাইত থাকি আপোনালোকে আপোনাৰ ভোটাৰ আইডিখন যিটো গাঁৱৰ নাম দিছে ভোটাৰ আইডিখনত, তো সেই গাঁৱৰ নামটো বাহিৰে যদি আপোনাৰ বেলেগ গাঁৱত যদি আপোনালোকে বসবাস কৰে, তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু শ্বিফটিং কৰিব লাগিব বা ট্ৰেন্সফাৰ কৰিব লাগিব। তো কেনেকৈ কৰিব আজি এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। আৰু যদি আপোনালোকে আপোনাৰ বিধানসভাটো যদি এটা বিধানসভাৰ পৰা যদি আন এখন বিধানসভাত যদি আপোনালোকে বসবাস কৰে, তেনে ক্ষেত্ৰত আপোনালোকে শ্বিফটিং কেনেকৈ কৰিব বা আপোনালোকে ট্ৰেন্সফাৰ কেনেকৈ কৰিব। তো আজি এইটো ভিডিঅ'ত A to Z জনাই দিয়া হ'ব। আৰু যদি আপোনালোকে আপোনাৰ ষ্টেটটো যদি আপোনালোকে চেঞ্জ কৰিব খোজে সেইটোও পাৰিব, আৰু যদি আপোনালোকে ডিষ্ট্ৰিক্টখনো চেঞ্জ কৰিব খোজে সেইটোও পাৰিব। তো কেনেকৈ কৰিব আজি এইটো ভিডিঅ'ত A to Z জনাই দিয়া হ'ব। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চোৱাৰ পিছত আপোনালোকে নিজেই ঘৰত বহি থাকি আপোনালোকে এই ট্ৰেন্সফাৰ বা শ্বিফটিং কৰি ল'ব পাৰিব। আৰু এইটোৱে মোবাইলেৰে কৰিব পাৰিব, আৰু এইটো নিউ ভোটাৰ ছাৰ্ভিচ পৰ্টেলতে আপোনালোকে কৰিব লাগিব। পুৰণি যিটো ভোটাৰ পৰ্টেল হয় সেইটোত কিন্তু আপোনালোকে কৰিব নোৱাৰিব। নতুন যিটো ভোটাৰ পৰ্টেল মুকলি কৰি দিয়া হৈছে সেইটোতহে আপোনালোকে শ্বিফটিং বা ট্ৰেন্সফাৰ কৰিব পাৰিব। তো আপোনালোকে এইখন পেজত আহিব লাগিব, আৰু এইখন পেজৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাতে ক্লিক কৰি দিয়ালে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াৰ পিছত চাওক এইটো পৰ্টেলত কিন্তু চাওক, এইটো পুৰণি পৰ্টেল হয়, নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল। এইটো পৰ্টেলত আপোনালোকে কিন্তু কৰিব নোৱাৰিব শ্বিফটিং, কাৰণ ইয়াতে ষ্টেট ডিষ্ট্ৰিক্ট আপোনাৰ যিটো আসামৰ সেইটো কিন্তু ইয়াতে শ্ব' নহ'ব। তো চাওক ইয়াতে ওপৰত দিয়া আছে ফৰ ফ্ৰম ছাবমিশ্যন ফৰ আসাম, বিহাৰ, গোৱা এণ্ড উত্তৰাখণ্ড। তো আপোনালোকে এই আসাম, বিহাৰ, গোৱা এণ্ড উত্তৰাখণ্ড এই চাৰিটা ষ্টেট পুৰণি ভোটাৰ পৰ্টেলত কিন্তু কৰিব নোৱাৰে। তো চাওক ইয়াতে আমাৰ আসামো আছে। তেনে ক্ষেত্ৰত চাওক ইয়াতে এটা লিংক দিয়া আছে voter.eci.gov.in। তো আপোনালোকে এইটো লিংকত ক্লিক কৰিব লাগিব। তো আপোনালোকে এইটো লিংকত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়ালে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাওক এইটো পেজ আপোনাৰ, তো ইয়াৰ পিছত চাওক ইয়াতে দুটা অপশ্যন পাব, লগ ইন আৰু চাইন আপ। তো আপোনালোকে লগ ইন বাটনত ক্লিক কৰি দিব। তো লগ ইন বাটনত ক্লিক কৰি দিয়ালে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাওক এতিয়া আপোনাৰ মোবাইল নম্বৰটো, ৰেজিষ্টাৰ মোবাইল নম্বৰ ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে পাছৱাৰ্ডটো ইয়াতে দি দিব। দিয়াৰ পিছত কেপচাৰটো ফিল কৰি আপোনালোকে লগ ইন বাটনত ক্লিক কৰি দিব। তো পুৰণি যিটো পৰ্টেল আছে সেই পৰ্টেলত আপোনালোকে কিন্তু ইয়াৰ ID পাছৱাৰ্ড বনাব লাগিব, আৰু এইটো নতুনকৈ এতিয়া আৰম্ভ হৈছে, ইয়াতো কিন্তু কৰিব পাৰিব। তো মই ভিডিঅ'ৰ শেষত জনাই দিম কেনেকৈ আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত ID পাছৱাৰ্ড বনাই আপোনালোকে ইয়াতে লগ ইন কেনেকৈ হ'ব। তো মই এইটো লগ ইন আপোনালোকক নেক্সট ষ্টেপটো দেখাই দিয়ে। তো লগ ইন বাটনত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। চাওক ইয়াতে দুটা অপশ্যন পাব, ফৰ্ম আৰু ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ। তো আপোনালোকে চাওক ইয়াতে ফৰ্ম যিটো আছে, তো আপোনালোকে ফৰ্মত ক্লিক কৰি দিব। তো ফৰ্মত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ ফৰ্মবোৰ আহি যাব। চাওক প্ৰথমতে ফৰ্ম 6A, ইয়াৰ ফৰ্ম 6B, ইয়াৰ পিছত ফৰ্ম 7, ইয়াৰ পিছত লাষ্টত ফৰ্ম 8। তো ইয়াতে আপোনালোকে এই ফৰ্ম 8 যিটো আছে সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ফৰ্ম 4 শ্বিফটিং, কাৰেকশ্যন, ৰিপ্লেচমেণ্ট ইয়াৰ পৰা সকলো কৰিব পাৰিব। তো আপোনালোকে এই ফৰ্ম 8ত আপোনালোকে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ফৰ্ম 8ত ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। চাওক ইয়াতে এপ্লিকেশ্যন ফৰ চেল্ফ আৰু আদাৰ ইলেক্টৰ। আপোনালোকে চাব আপোনাৰ ফেমিলিৰ যদি আপোনালোকে ট্ৰেন্সফাৰ কৰিব খোজে বা শ্বিফটিং কৰিব খোজে, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে আদাৰ্ছত ছিলেক্ট কৰিব। আৰু যদি আপোনাৰ নিজৰ ভোটাৰ আইডিখন যদি আপোনালোকে ট্ৰেন্সফাৰ কৰিব খোজে বা শ্বিফটিং কৰিব খোজে সেইটোও পাৰিব। তো চাওক ইয়াতে আপোনাৰ নিজৰটো যদি হয় তেনে ক্ষেত্ৰত চেল্ফত ছিলেক্ট কৰিব, আৰু যদি আপোনাৰ ঘৰৰ ফেমিলিৰ হয় তেনে ক্ষেত্ৰত চাওক আদাৰ ইলেক্টৰ আপোনালোকে আদাৰ ইলেক্টৰত ছিলেক্ট কৰিব। তো এনেকুৱাকৈ আদাৰত ছিলেক্ট কৰাৰ পিছত ইয়াতে এপিক নাম্বাৰটো, ভোটাৰ ID নম্বৰটো এইটো বক্সত দিব লাগিব। তো মই নিজৰটো কৰিম, চাওক চেল্ফ। ইয়াৰ পিছত আপোনালোকে চাওক ইয়াতে চেল্ফত যেতিয়া আপুনি ছিলেক্ট কৰিব, চাওক ইয়াতে ছাবমিট বুলি এটা অপশ্যন আছে। তো ছাবমিট বাটনত ক্লিক কৰি দিব। তো ছাবমিট বাটনত ক্লিক কৰি দিয়া আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে ওপৰত পাৰ্ট নম্বৰ, ইয়াৰ পিছত চিৰিয়েল নম্বৰ দিয়া আছে, ওপৰত চাব পাৰিছে অট'মেটিক আহি গৈছে। তো ইয়াৰ পিছত এপ্লিকেশ্যন ফৰ, ইয়াতে 4টা অপশ্যন আছে, শ্বিফটিং, কাৰেকশ্যন, ইছ্যু অফ ৰিপ্লেচমেণ্ট আৰু ৰিকুৱেষ্ট ফৰ মাৰ্কিং। তো আপোনাৰ চাব পাৰিছে প্ৰথমত যিটো আছে শ্বিফটিং ফৰ ৰেচিডেঞ্চ। তো আপোনাৰ ইয়াতে ছিলেক্টত আপোনালোকে গ'ল চিন এটা দিয়া আছে, আপোনালোকে ইয়াতে ছিলেক্ট কৰিব, এনেকুৱাকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপশ্যন আহি যাব, উইদিন এছেম্বলি, কনষ্টিটুৱেঞ্চি, ইয়াৰ পিছত আউটছাইড এছেম্বলি। তো ইয়াতে চাব পাৰিছে আপোনাৰ কোনটো কৰিব।
আপোনালোকে যদি আপোনাৰ বিধানসভাটো যদি আপোনাৰ এছেম্বলিটো যদি আপোনালোকে চেঞ্জ কৰিব খোজে সেইটোও পাৰিব আৰু যদি আপোনাৰ এটা বিধানসভাৰ ভিতৰত যদি আপোনাৰ গাঁওখন বা চহৰখন যদি আপোনালোকে চেঞ্জ কৰিব খোজে তো আপোনালোকে উইদিন এছেম্বলিটো চিলেক্ট কৰিব আৰু যদি আপোনাৰ ষ্টেট ডিষ্ট্ৰিক্ট আৰু এছেম্বলিটো যদি আপুনি সকলো চেঞ্জ কৰিব খোজে সেইটো তেনেক্ষেত্ৰত আপোনালোকে আউটছাইড যিটো আছে আউটছাইডত চিলেক্ট কৰিব আৰু যদি আপোনালোকে আউটছাইড যদি আপোনালোকে চিলেক্ট কৰে তেনেক্ষেত্ৰত আপোনাৰ ষ্টেট তাৰপিছত ডিষ্ট্ৰিক্ট এছেম্বলি সকলো চেঞ্জ কৰিব পাৰিব তো মই এইটো আপোনাক দেখাই দি আছোঁ তো এইটো চিলেক্ট কৰাৰ পিছত আপোনাৰ চাই ইয়াতে অ'কে বুলি এটা অপশ্যন আছে তলত চাব পাৰিছে অ'কে বটনত ক্লিক কৰি দিব তো যেতিয়া আপোনাক অ'কে বটনত ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ ফৰ্ম 8টো আহি যাব ইয়াৰ পিছত ইয়াতে আপোনালোকে যদি ষ্টেটটো আপোনালোকে চেঞ্জ কৰিব খোজে চাওক ইয়াতে ষ্টেটটো আপোনালোকে চিলেক্টত ক্লিক কৰাৰ পিছত ইয়াতে সকলো ষ্টেট আহি যাব তো আপুনি কোনটো ষ্টেট আপোনালোকে বসবাস কৰে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব তো ইয়াৰ পিছত চাওক ইয়াতে ডিষ্ট্ৰিক্ট যদি আপোনালোকে ডিষ্ট্ৰিক্টখন যদি আপোনালোকে চেঞ্জ কৰিব খোজে সেইটোও পাৰিব তো চাওক ইয়াতে ডিষ্ট্ৰিক্টত চিলেক্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক ইয়াতে ডিষ্ট্ৰিক্টটোত আহি যাব তো আপুনি কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব লোৱাৰ পিছত চাওক ইয়াতে চিলেক্ট এচি মানে এছেম্বলিটো আপোনালোকে চাওক ইয়াতে যেতিয়া চিলেক্টত যেতিয়া ক্লিক কৰিব চাওক আপোনাৰ এছেম্বলি কোনটো হয় তো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব চাগে সকলো এছেম্বলি আহি গৈছে তো আপোনাৰ কোনটো হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব তো যদি আপোনালোকে এছেম্বলিটো চেঞ্জ কৰিব খোজে তো ইয়াৰ পিছত চাওক ইয়াতে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি এই ওপৰৰ যিটো আছে এইটো ফিল নকৰালৈকে কিন্তু আপোনালোকে তলৰটো আপোনালোকে কৰিব নোৱাৰিব চাগে ইয়াতে নেক্সট বটনত যিটো আছে এইটো কিন্তু এতিয়ালৈকে শ্ব' হোৱা নাই কাৰণ এইটো মই ফিল কৰা নাই তো সেইকাৰণে এইটো শ্ব' হোৱা নাই তো ইয়াৰ পিছত আপোনালোকে চাগে ইয়াতে যেতিয়া আপোনালোকে হৈ যাব হোৱাৰ পিছত চাগে ইয়াতে বি নম্বৰ যিটো ডিটেইলছ যিটো আছে আপোনালোকে এইটো একো কৰিব নালাগে অট'মেটিক আহি গৈছে ওপৰৰ নামটো আহি গৈছে এপিক নম্বৰটো আহি গৈছে তো ইয়াৰ পিছত আপোনালোকে চাগে ইয়াতে আধাৰ নম্বৰ যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেক্ষেত্ৰত আধাৰ নম্বৰটো ইয়াতে এইটো বক্সত দি দিব এই বক্স যিটো আছে সেই বক্সত আপোনাৰ টিক মাৰ্ক লগাব আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনেক্ষেত্ৰত আই এম নট এবল টু ফাৰ্নিছ আপোনালোকে চাব পাৰিছে এইটো টিক মাৰ্ক লগাব আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন আছে তেনেক্ষেত্ৰত আধাৰ নম্বৰত যিটো আছে বক্স যিটো আছে সেই বক্সত আপোনাৰ টিক মাৰ্ক লগাব লগাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দি দিব তাৰপিছত আপোনাৰ চাইতে মোবাইল নম্বৰ তো আপোনাৰ মোবাইল নম্বৰ যদি আছে চেল্ফ আপোনাৰ ঘৰৰ কাৰোবাৰ যদি আছে তেনেহ'লে যদি আপোনাৰ নিজৰ আছে তেনেহ'লে চেল্ফত চিলেক্ট কৰিব আৰু যদি আপোনাৰ নাই বেলেগৰ আছে ঘৰৰ আছে তেনেক্ষেত্ৰত আপোনালোকে ফাদাৰ মাদাৰৰ এইটো চিলেক্ট কৰিব ইয়াৰ পিছত এনেকুৱাকৈ চেম মোবাইল নম্বৰটো যেনেকুৱাকৈ চিলেক্ট কৰিব ইমেইল আইডিটো ঠিক তেনেকুৱাকৈ আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব তো ইয়াৰ পিছত এইটো চিলেক্ট কৰাৰ পিছত নেক্সট বটনত ক্লিক কৰি দিব তো নেক্সট বটনত ক্লিক কৰি দিলে এইটোত একো কৰিব নালাগে ইয়াতে অট'মেটিক চিলেক্ট কৰাই থাকিব কাৰণ প্ৰথমতে আপোনালোকে চিলেক্ট কৰিছে তো সেইকাৰণে ইয়াতে একো কৰিব নালাগে তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাওক ইয়াতে এতিয়া প্ৰেজেণ্ট অৰ্ডিনাৰী ৰেচিডেণ্ট ফুল এড্ৰেছ তো এতিয়া আপোনালোকে যোনটো জাগাত আপোনালোকে বসবাস কৰি আছে সেই জাগাটোৰ এড্ৰেছটো ফুল এড্ৰেছটো আপোনালোকে এইটো বক্সত দিব লাগিব তো ইয়াতে সকলো এড্ৰেছটো আপোনালোকে দি দিব প্ৰথমতে আপোনাৰ হাউচ নম্বৰ বা বিল্ডিং নম্বৰ আপোনালোকে ইয়াতে দি দিব ওপৰত যেতিয়া দিব দিয়াৰ পিছত অট'মেটিক তলৰ যিটো লোকেল লেংগুৱেজ সেই লোকেল লেংগুৱেজত অট'মেটিক আহি যাব আৰু যদি আপোনালোকে ওপৰত যিটো দিয়াতে যদি আপোনালোকে তলৰটো যদি ভুল হৈ আহে তেনেহ'লে চাগে ছাইডত কীবৰ্ড দিয়া আছে কীবৰ্ডত ক্লিক কৰাৰ পিছত কীবৰ্ডটো এছামিছত কীবৰ্ডটো আহি যাব তো তাৰপিছত চাগে ইয়াতে ষ্টেট এৰিয়া লোকেলিটি তো আপোনালোকে ষ্টেট এৰিয়াটো আপোনালোকে ইয়াতে এইটো বক্সত দি দিব দিয়াৰ পিছত তলৰটো অট'মেটিক ফিল হ'ব লোকেল লেংগুৱেজত অট'মেটিক ফিল হ'ব ইয়াৰ পিছত আপোনাৰ ভিলেজ বা টাউনটো আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত পষ্ট অফিচটো আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত আপোনালোকে পিনক'ড আপোনাৰ এৰিয়া পিনক'ডটো আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত তহচিল তালুক মণ্ডল আপোনালোকে চাব পাৰিছে আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত ষ্টেট আৰু ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব নালাগে কাৰণ ওপৰত যেতিয়া আপোনালোকে চিলেক্ট কৰিব ইয়াতে অট'মেটিক চিলেক্ট হৈ আহিব তো ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাগে এতিয়া ডকুমেণ্টছ দিব লাগিব তো ডকুমেণ্টছ আপোনালোকে কি দিব চাওক তো যিসকলৰ বিবাহিত হৈছে বিবাহিত মহিলা কিন্তু তেনেক্ষেত্ৰত কিন্তু ডকুমেণ্টছ নাথাকে মানে যিটো নতুন জেগাত যিটো মানে বিবাহিত হয় বিবাহ হয় তেনেক্ষেত্ৰত কিন্তু মানে ডকুমেণ্টছ বহুতেৰে নাথাকে তো তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব চাগে ইয়াতে স্ক্ৰল ডাউন কৰিব ইয়াতে অপশ্যন এটা আছে চাওক এনি আদাৰ্ছ ডকুমেণ্টছ তো এনি আদাৰ ডকুমেণ্টছটো আপোনালোকে চিলেক্ট কৰি দিব তো এনি আদাৰ্ছ ডকুমেণ্টছ যেতিয়া চিলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে ডকুমেণ্টছ কি দিব সেইটো আপোনালোকে ইয়াতে উল্লেখ কৰিব লাগিব তো আপোনালোকে ডকুমেণ্টছ দিব আপোনাৰ মেৰিজ চাৰ্টিফিকেটখন তো যেতিয়া আপোনাৰ মেৰিজ চাৰ্টিফিকেটখন দিব ইয়াতে লিখিব লাগিব মেৰিজ চাৰ্টিফিকেট বুলি তো মেৰিজ চাৰ্টিফিকেটখন দিয়াৰ পিছত ইয়াতে আপলোড এড্ৰেছ প্ৰুফ তেতিয়া আপোনালোকে এই মেৰিজ চাৰ্টিফিকেটখন আপলোড দিব লাগিব ইয়াতে চাইজবোৰ দিয়া আছে 2 MB ভিতৰত হ'ব লাগিব JPEG PNG PDF তো এইকেইটা ফৰ্মেটত হ'ব লাগিব আৰু 2 MB ভিতৰত হ'ব লাগিব আৰু যদি আপোনাৰ যদি ডকুমেণ্টছ আছে তেনেক্ষেত্ৰত চাগে ইয়াতে ইণ্ডিয়ান পাছপৰ্ট দিব পাৰে আধাৰ কাৰ্ড দিব পাৰে আপোনাৰ কোনটো হয় আপোনালোকে ইয়াতে চিলেক্ট কৰি আপোনালোকে দিব পাৰে ইয়াৰ পিছত আপোনালোকে চাগে ডকুমেণ্টছটো দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাগে ইয়াতে ডেটটো অট'মেটিক চিলেক্ট কৰা থাকিব প্লেচটো আপোনালোকে দিব লাগিব আপুনি কোনটো জাগাৰ পৰা আপোনালোকে এইটো এপ্লাই কৰি আছে সেই জাগাটো আপোনালোকে ইয়াতে দিব লাগিব তো ইয়াৰ পিছত স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি ইয়াতে একো কৰিব নালাগে ইয়াতে অট'মেটিক ফিল হৈ আছে আপোনালোকে একো কৰিব নালাগে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি আপোনালোকে এই কেপচাৰটো এইটো বক্সত দিব লাগিব তো কেপচাৰটো দিয়াৰ পিছত আপোনালোকে ইয়াতে প্ৰিভিউ যিটো আছে প্ৰিভিউত ক্লিক কৰি দিব মই এইটো ফিল কৰি আপোনাক নেক্সট ষ্টেপটো দেখাই দি আছোঁ তো যেতিয়া আপোনালোকে প্ৰিভিউছত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব চাগে ইয়াতে আপোনাৰ সকলো ডিটেইলছ দিয়া থাকিব আপুনি কি ফিল কৰিছে আপুনি সকলো ইয়াতে চাব পাৰিব তো আপোনালোকে এবাৰ ভালকৈ চাই ল'ব কাৰণ যে আপোনাৰ ছাবমিট কৰাৰ পিছত কিন্তু আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব তো আপোনালোকে এবাৰ ভালকৈ চাই ল'ব তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব
তো স্ক্ৰল ডাউন কৰি চাওক ইয়াতে এটা অপশ্যন পাব ছাবমিট বুলি, তো আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। আৰু যদি আপোনালোকে যদি কিবা ভুল হৈ আছে তেনেক্ষেত্ৰত চাগে ইয়াতে কেপ এডিটিং বুলি এটা অপশ্যন আছে, তো কেপ এডিটিঙত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব। সকলো অ'কে আছে তেনেক্ষেত্ৰত ছাবমিট বাটনত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব, ক্লিক কৰি দিয়ালে আপোনাৰ এটা এপ্লিকেশ্যন নম্বৰ দিয়া হ'ব, সেই এপ্লিকেশ্যন নম্বৰটো আপোনালোকে ভালকৈ ৰাখি থ'ব। তো সেইটো এপ্লিকেশ্যন নম্বৰটো দি আপোনালোকে ট্ৰেকিং কৰি চাব পাৰিব যে আপোনাৰ শ্বিফটিং হৈছে নে হোৱা নাই, আপোনাৰ ট্ৰেন্সফাৰ হৈছে নে হোৱা নাই, আপোনালোকে সকলো চাব পাৰিব। তো এনেকুৱাকৈ আপোনাৰ ভোটাৰ আইডিখন শ্বিফটিং বা ট্ৰেন্সফাৰ কৰিব পাৰিব। তো আশা কৰোঁ